ডিজেলৰ উদ্ভাৱক ৰুডল্ফ ডিজেলে কিয় আত্মহত্যা কৰিছিল? হেণ্ড গ্ৰেনেড বনাবলৈ ভাৰতীয় সেনাই কি ব্যৱহাৰ কৰে? নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকক। কাৰণটো হ'ল আজিৰ এই ভিডিঅ'টো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে। মই আজি আপোনালোকক এনেকুৱা কেইটামান সাংঘাতিক কথা ক'ম যিটো শুনি আপোনাৰ চকু কপালত উঠিব আৰু কিছুমান অদ্ভুত কথা জানিব পাৰিব। আৰু লগতে আগলৈ এনেকুৱা ধৰণৰ সাংঘাতিক ভিডিঅ'বোৰ পোনপ্ৰথমে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নম্বৰ 1, লক্ষ্ণৌ আৰু ইয়াৰ কাষৰীয়া ইপুৰ জিলাসমূহত দেখা গ'ল লাইটৰ এটা আচৰিত দেখা। এই পোহৰ হৈছে ইলন মাস্কৰ ষ্টাৰলিংকৰ 3000ৰো অধিক সৰু দ্ৰুতবেগী ইণ্টাৰনেটৰ উপগ্ৰহৰ শৃংখল, যিয়ে নিম্ন কক্ষপথত পৃথিৱীক পৰিদৰ্শন কৰে। নম্বৰ 2, মানুহৰ বাহিৰে বান্দৰে একমাত্ৰ প্ৰাণী যিয়ে কলৰ বাকলি এৰুৱাই কল খায় আৰু ইহঁতে সদায় কলৰ বাকলিবোৰ ওলোটাকৈ এৰুৱায়। নম্বৰ 3, বলিভিয়াৰ উলেন ইউগান্স ৰোডক বিশ্বৰ আটাইতকৈ বিপদজনক পথ বুলি কোৱা হয়, কাৰণ প্ৰতি বছৰে এই পথত ট্ৰাক, গাড়ী, ৰাজহুৱা বাছৰ দুৰ্ঘটনাৰ বাবে 200জনৰো অধিক মানুহৰ মৃত্যু হয়, যাৰ বাবে ইয়াৰ পথক মৃত্যুৰ পথ বুলিও কোৱা হয়। নম্বৰ 4, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত স্থাপন কৰা কেমেৰাবোৰ ইমানেই শক্তিশালী যে মহাকাশৰ পৰা জুম কৰিও আপোনাৰ জোতাৰ ৰং ক'ব পাৰে। নম্বৰ 5, ইণ্ডোনেছিয়াত খাইৰুল আলম নামৰ এজন মানুহে তেওঁৰ প্ৰেছাৰ কুকাৰৰ সৈতে বিয়া পাতিছিল, কাৰণ ব্যক্তিজনে এই কুকাৰত ৰন্ধা খাদ্য খাই খুব ভাল পাইছিল। কিন্তু বিয়াৰ 4 দিনৰ পিছত তেওঁ নিজৰ কুকাৰ পত্নীক বিবাহ বিচ্ছেদ কৰিছিল। ইয়াৰ বাবে তেওঁ কৈছিল যে কুকাৰত কেৱল ভাতহে বনাব পাৰি আৰু কেৱল ভাত খাই গোটেই জীৱন পাৰ কৰিব নোৱাৰি। নম্বৰ 6, ওপৰৰ ফটোখন চাই ভাবিছে ফটোখনত কাঠৰ টুকুৰা এটা আছে, কিন্তু কাঠৰ টুকুৰা নহয়, ই এটা পোকহে, যাক পাফ টিপ মথ নামেৰে জনা যায়। নম্বৰ 7, এইটো আছিল এপল কোম্পানীৰ প্ৰথম লগো, যিটো 1977 চনত এপল কো-ফাউণ্ডাৰ ৰনাল্ড ৱাইনিয়ে নিৰ্মাণ কৰিছিল। কিন্তু ষ্টিভ জবছৰ মতে এই লগোটো আছিল অল্ড ফেশ্বন আৰু তেওঁৱে এই ৰেইনব' কালাৰ এপৰ কাট লগোটো বনাইছিল। নম্বৰ 8, হেণ্ড গ্ৰেনেড বনাবলৈ ভাৰতীয় সেনাই বিশ্বৰ আটাইতকৈ বেছি পুৰা জলকীয়া ব্যৱহাৰ কৰে। এই ক'লা জলকীয়া টিয়াৰ গেছ থাকে আৰু ইয়াক হাই কাজিয়াত ব্যৱহাৰ কৰা হয়। আৰু এই প্ৰচেষ্টাত ভাৰতীয় সেনাৰ উদ্যোগত ক'লা জলকীয়া উৎপাদন কৰা কৃষকসকল বহুত লাভৱান হয়। নম্বৰ 9, ভাৰত আৰু এছিয়াৰ আটাইতকৈ পুৰণি ষ্টক এক্সচেঞ্জ 1875 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল আৰু ই ভাৰতবৰ্ষৰ মুম্বাইত অৱস্থিত। নম্বৰ 10, ডিজেলৰ উদ্ভাৱক ৰুডল্ফ ডিজেলে আত্মহত্যা কৰিছিল, কাৰণ তেওঁ অনুভৱ কৰিছিল যে এই উদ্ভাৱন কোনো কাম নাই। কিন্তু আজি আমি সকলোৱে জানো যে ডিজেল এটা অতি গুৰুত্বপূৰ্ণ ইন্ধন।